হেল্ল' ফ্ৰেণ্ড মায়াছ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আজি মই বনাব লৈছোঁ কঁঠালৰ চব্জি আহকচোন কি ইনগ্ৰেডিয়েন্টছ লাগে আমি এবাৰ চাই লওঁ কঁঠাল লৈছোঁ আধা কেজি ভাল ধৰণে ধুই মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আলু লৈছোঁ এটা এইখিনি ডাঙৰ ডাঙৰ কাটিছোঁ বিলাহী দুটা লৈছোঁ কেঁচা জলকীয়া দুটা ৰচুন 10 ফুটামান লৈছোঁ আদা এডোখৰ লৈছোঁ একেলগে পেষ্ট বনাই লৈছোঁ পিঁয়াজ লৈছোঁ দুটা এইখিনিও পেষ্ট বনাই লৈছোঁ ধনিয়া পাত লৈছোঁ অলপমান এইখিনি সৰু সৰু কাটি লৈছোঁ নিমখ লৈছোঁ নিজৰ জোখমতে মিঠাতেল লৈছোঁ 50 গ্ৰাম হালধি লৈছোঁ 1 চামুচ সৰু চামুচেৰে ৰঙা জলকীয়া পাউডাৰ আধা চামুচ গৰম মছলা আধা চামুচ ধনিয়া মছলা আধা চামুচ জালুক গুটি লৈছোঁ আধা চামুচ মেগী মছলা লৈছোঁ 1 চামুচ তেজপাতা দুখিলা গোটা জিৰা লৈছোঁ 1 চামুচ এতিয়া কুকাৰ এখন লৈছোঁ ইয়াতে চব্জিখিনি গোটেইখিনি দি দিছোঁ অলপ সময় বইল কৰি লম ইয়াতে পানী এক গিলাচ এড কৰিছোঁ লগতে নিমখ অলপমান দিছোঁ আৰু ভাল ধৰণে হেতাৰে মিলাই দিছোঁ চব্জিখিনি আৰু ঢাকন লগাই দিছোঁ আৰু এটা চিটি দিয়ালৈকে মই চব্জিখিনি সিজাই লম ইয়া এক চিটি হৈ গ'ল তে অলপ দেৰি ঠাণ্ডা হ'ব দিলোঁ ঠাণ্ডা হৈ আহিলে এতিয়া কুকাৰটো খুলি লৈছোঁ আৰু এটা প্লেটত এয়া উলিয়াই ল'লোঁ তে কেৰাহী এখন লৈছোঁ ইয়াতে তেল দিছোঁ মিঠাতেল অলপ সময় গৰম হ'বলৈ দিম এয়া গৰম হৈ আহিলে চব্জিখিনি ইয়াতে মই অলপ সময় ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি বনালে চব্জি খাবলৈ টেষ্টটো অলপ বেলেগ লাগে যদি ফ্ৰাই নকৰাকৈ বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফ্ৰাই নকৰাকৈ বনাব পাৰে কিন্তু মই ফ্ৰাই কৰা বনোৱা ভাল পাওঁ সেইবাবে ফ্ৰাই কৰি লৈছোঁ অলপ সময় এয়া ফ্ৰাই হৈ আহিলে এতিয়া গোটেইখিনি চব্জি এটা প্লেটত উলিয়াই লৈছোঁ ভাল ধৰণে এইখিনি ওলোৱা হৈ গ'ল এতিয়া একেটা কেৰাহীতে আৰু অলপমান তেল এড কৰিছোঁ আৰু ইয়াতে তেজপাতা দিছোঁ আৰু গোটা জিৰা ইয়াত এড কৰি দিছোঁ আৰু জিৰা অলপ ফুটি অহালৈকে ভাজি ল'ম ইয়াতে জালুক গুড়াখিনিও ইয়াত দি দিছোঁ ভাল ধৰণে ভাজি লৈছোঁ এতিয়া ইয়াতে পেষ্ট কৰা পিঁয়াজখিনি এড কৰি দিলোঁ আৰু ভাল ধৰণে ভাজি লৈছোঁ অলপ সময় অলপ কালাৰটো চেঞ্জ হৈ আহিছে এতিয়া ইয়াতে পেষ্ট কৰা বিলাহী কেঁচা জলকীয়া ৰচুন আদা গোটেইখিনি একেলগে পেষ্ট কৰি থৈছিলোঁ সেইখিনি ইয়াত এড কৰি দিলোঁ আৰু অলপ সময় ভাজি ল'ম ইয়াতে হালধি আৰু ৰঙা জলকীয়া পাউডাৰ এড কৰিছোঁ আৰু এই মছলাখিনি ভাল ধৰণে মিলাই দিছোঁ গেছটো অলপ ল' ফ্লেমত ৰাখি বিলাহী ধুনীয়াকৈ সিজাই ল'ম 5 মিনিটমান এতিয়া ঢাকন লগাই থৈছোঁ এতিয়া বিলাহীৰ পৰা তেল এৰিব ধৰিছে ইয়াতে গৰম মছলা আৰু ধনিয়া মছলা ইয়াত এড কৰি দিছোঁ আৰু ভাল ধৰণে মিলাই দিছোঁ হেতাৰে এইখিনি মছলা বনোৱা হৈ গ'ল এতিয়া ইয়াতে ফ্ৰাই কৰা চব্জিখিনি এড কৰি দিছোঁ আৰু লাহেকৈ চব্জিখিনি মিলাই দিছোঁ মছলাবোৰ ধুনীয়াকৈ মিক্স হৈ যায় চব্জিত এতিয়া মই 2 মিনিটমান কাৰণে ঢাকন লগাই দিলোঁ ইয়া 2 মিনিট হৈ আহিলে ইয়াতে নিমখ এড কৰিছোঁ নিমখ আগতে এড কৰি থৈছোঁ বইল কৰা সময়ত সেইবাবে অলপ কমকৈ নিমখ দিছোঁ আৰু ভাল ধৰণে มิলাই দিছোঁ চব্জিখিনি
এতিয়া পানী এড কৰিছোঁ 1 গিলাচ আধা আপোনালোকে কম বেছ ল'ব পাৰে আৰু ভাল ধৰণে হেতাৰে চব্জিখিনি লাহেকৈ মিলাই দিছোঁ এতিয়া গেছটো ল' ফ্লেমত ৰাখি 10 মিনিট কাৰণে মই চব্জিখিনি সিজাই ল'ম ঢাকন লগাই থৈ দিলোঁ এয়া 10 মিনিট হৈ আহিলে চব্জিখিনি সিজি আহিলে চাবলৈ ইমান ধুনীয়া লাগিছে ইয়াতে মেগী মছলাখিনি এড কৰিছোঁ মেগী মছলা দিলে চব্জিৰ সোৱাদটো আৰু বেছি সোৱাদ লাগে সেইবাবে মই মেগী মছলা ব্যৱহাৰ কৰিছোঁ এতিয়া মছলা দিয়াৰ পাছত অলপ সময় ঢাকন লগাই থৈ দিম 1 মিনিটমান কাৰণে 1 মিনিট হৈ আহিলে এতিয়া ইয়াতে ধনিয়া পাতখিনি এড কৰি দিছোঁ আৰু লাহেকৈ চব্জিখিনি লৰাই দিছোঁ চব্জি প্ৰায় হৈ আহিলে এতিয়া গেছটো অফ কৰি লওঁ আৰু সাৰ্ভ কৰিবৰ কাৰণে এটা প্লেটত উলিয়াই ল'ম চব্জিখিনি এয়া যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব